হেল্ল' বন্ধুসকল, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ শদিয়াৰ পৰা ৰয়িঙলৈ অলপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ বুলি। সেই হেতুকে লৈ আপোনালোকৰ আগত মই এই ভিডিঅ'টো বনাই গৈ আছোঁ আমি অকণমান দেৰি গৈ আছোঁ। ৰাস্তাবোৰ শদিয়া ৰাস্তাবোৰ বৰ দেখিবলৈ ধুনীয়া। A few moments later. আহি আমি পাই গ'লোহি শান্তিপুৰ টাউন। শান্তিপুৰ টাউনৰ ওচৰত পাই গ'লোহি। বৰ্তমান পাই গ'লোঁ আমি শান্তিপুৰ টাউনখন চাওক গাইজ। হেল্ল' গাইজ, এইখন হ'ল শান্তিপুৰ টাউন। আমি এতিয়া গৈ শান্তিপুৰ গেটত পাই যাম। শান্তিপুৰ গেটত আমি পাঁচ জাহাজ কাটি লাহেকৈ আমি ৰয়িং অভিমুখে আগুৱাই যাম। শান্তিপুৰ টাউনখনৰ অকণমান ভিউ দেখাইছোঁ আপোনালোকক। এইটো শান্তিপুৰ টাউনৰ চাৰিআলি হয়। আহি পাই গ'লোঁ আমি শান্তিপুৰ গেটত আমি পাঁচ জাহাজ কাটিলোঁ। আমি পাছ কাটি আহিলোঁ। এইটো শান্তিপুৰ তেল ডিপু। আমি আগুৱাই গৈ আছোঁ অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। বলচোন চাওক অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা লাগে। আপোনালোকে ভিডিঅ'ৰ যোগেদি মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে আনন্দ কৰক অকণমান দেৰি। পুনৰ আহি আমি গন্তব্য স্থান পাবহি হৈছোঁ আৰু আমি যিটো ৰাস্তাৰে গৈছোঁ অৰুণাচলৰ ৰাস্তাটো বেচা বৰ ভাল নহয়। আমি অকণমান ৱাটাৰফলৰ ফালে গৈ আছোঁ বাইকেৰে বহু কষ্টৰে চাই থাকোঁচোন। আমি আহি পাই গ'লোঁ গন্তব্য স্থান। বৰ ধুনীয়া ঠাই যাবলৈ মন যোৱা নাই ঘৰলৈ ঘূৰি। আমি আহি অকণমান চিপ খালোঁ। খাই বৈ অকণমান চাইছোঁ অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য। এইডোখৰ ঠাই পিকনিক খাবৰ কাৰণে উপযোগী। পাহাৰৰ ওপৰলৈ আমি গৈ আছোঁ লাহে এনেদৰে দাদা এজন আৰু মই লগত গৈ আছোঁ। ফুৰি আছোঁ আৰু ইফালে অকণমান ছুপাৰ চলমচলৰ চেলিব্ৰিটি শ্বটটো চাই লওকচোন এবাৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব প্লিজ। থেংক ইউ।